এইটো লোকেশ্যনটো আপোনাৰ টিভি চেণ্টাৰত আছে ইফালে টিভি চেণ্টাৰটো এইফালে আছে এই আছে তাৰপৰা এইটো টিভি চেণ্টাৰৰ গাহৰি বজাৰ বুলি কয় আৰু ইফালে তাক লাইনকৈ কেইটালৈকে লাইনকৈ গাহৰি বজাৰ পতা হয় আপোনালোকে আহি ধুনীয়াকৈ ল'ব পাৰে একেবাৰে গাহৰি বজাৰ এই আছে কেজি কেনেকুৱা দাদা ভিডিঅ' কৰিছোঁ কেজি কেনেকুৱা দাদা 440 কেজি ইফালে চাওক একেবাৰে লাইন এইটো টিভি চেণ্টাৰৰ গাহৰি বজাৰ ৰাইজ আপোনালোকে চাব পাৰে ইফালে ধুনীয়া গাহৰি আছে ইফালে চাওক একে কেজি 440 বঢ়িয়াকৈ ইয়াৰ কাটি আছে দাদা বঢ়িয়াকৈ মাংসটো একে ৰঙা ফ্ৰেছ আকৌ ইফালে চাওঁ বলক গোটেইখিনি আপোনাৰ এয়া টিভি চেণ্টাৰ গাহৰি বজাৰ ইফালে একে মিক্সাৰ আছে ইয়াৰ পুৰা মানুহ ভিৰ ভাৰ হৈ থাকে গাহৰি গধূলি হ'লে নেপায় ইফালে চাওক চব কেজি 440 ইফালে এয়া চাওক একে এইটো ৰঙা তাৰপৰা ইফালে বগা কি এনেকুৱা মাংস লাগে আপোনালোকক চব পায় ইফালে দেই ইফালে গাহৰি কেজি 440 বোলে গায় ৰাইচ ইফালে চাওক চবে মানুহ ভিৰ ভাৰ হৈ আছে তাৰপৰা আজি বৰষুণ দিছে ইফালে চাব পাৰে আৰু ইফালে ৰেল গেটো কৰিছিলে পুৰা গোটেই ভিৰ ভাৰ হৈ আছে চাব পাৰে ইফালে লোকেল হাঁহ আছে এয়া বলক মই অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বজাৰত আজি বৰষুণ দিয়ে হ'লেও মানুহকেইটা ভিৰ ভাৰ মানে মানুহ আৰু বেছি ভিৰ ভাৰ হ'লে হয় কিন্তু আজি বৰষুণ দিছে যে তাৰ কাৰণে এতিয়া মানুহকেইটা লাহে জাষ্ট এতিয়া বৰষুণ এৰিছে লাহে আহিব এইটো আপোনাৰ টিভি চেণ্টাৰ বজাৰ বহে সাপ্তাহিক বজাৰ এয়া চাওক দেওবাৰীয়া সাপ্তাহিক বজাৰ দেই এইটো ইফালে চাব জলকীয়া আছে জলকীয়াকেইটা কেনেকুৱা দাদা পোৱা 20 মানে 8 টকা কেজি ইফালে এয়া চাওক ভেন্দি তাৰপৰা বলক চাওঁ কি আছে এইটো তৰা কচু ইয়াৰ বস্তু আছে তামোলো আনিছে দাদাই ইয়াৰ ইফালে আছে তাৰপৰা এইফালেও আছে ইফালেও বলক পাৰ কৰি চাওঁ অটো আহিছে পাৰ কৰি ধুনীয়াকৈ চাওঁ কি পায় কি নাপায় এই ডাটাটো কেনেকুৱা মুঠি 20 টকা মুঠি ইফালে দাদাই কৈছে এইটো 20 টকা মুঠি বোলে ডাটা বঢ়িয়া ইফালে চাগে ৰেল গেটটো পৰিছিলে তাৰ কাৰণে একে লম্বা লাইন পৰিছে এতিয়া জাষ্ট কিবা হৈ খুলি দিলে তাৰ কাৰণে এতিয়া আহিলে মানুহকেইটা এতিয়া চাব পাৰে একে লম্বা তাৰপৰা ইফালে বজাৰটো চাওক এই মানুহকেইটা ভিৰ ভাৰ ইফালে জলকীয়া এফালেও আছে এইটো ফ্ৰেছ বিন ইয়াৰ বস্তু আছে ইফালে সমাপ্ত হৈ গ'ল আৰু ইফালে অকণমান আগলৈ যাম আমি বলক আগলৈ গৈ দেখাম আপোনালোকক ইফালে চাওক কুকুৰা লোকেল কুকুৰা আছে লোকেল কুকুৰা কেজি কেনেকুৱা কেজি 500 ইয়াক দাই কৈছে কেজি 500 বোলে ভাল আছে ইফালে লাভ আছে এইটো এৰি পলু ন এইটো কেনেকুৱাকৈ দিছে এইটো আপোনাৰ 200 এইটো ভাগ 200 বোলে 200 নে কি ভাগ 200 অঁ 100 তাত 200 এইটো এৰি পলু ইফালে আছে একেবাৰে বলক আৰু চাম ইফালে কণ বিলাহী আছে এই ডাঙৰ বিলাহীটো খোৱাতকৈ এই কণ বিলাহীকেইটা খোৱাত ভাল কণ বিলাহী কেনেকুৱা দাদা পোৱা 10 বোলে 40 টকা কেজি এয়া চাওক ডাঙৰ বিলাহী খোৱাতকৈ এই সৰু কণ বিলাহী খোৱাটো বেছি ভাল আপোনাৰ লৈ যাম ৰ'ব আমিও বলক ইফালে এইটো কেনেকুৱা 20 টকা কেজি ইফালে এইয়া চাওক ইফালে 20 টকা কেজি লৈ যাম ৰ'ব এয়া বঢ়িয়া মানুহ আছে একে ভিৰ ভাৰ মানে দেই আজি বৰষুণো দি আছে আপোনালোকে চাইছে একে ৰাস্তাকেইটা ভিজি আছে আপোনালোকে চাব পাৰে একেবাৰে ভিৰ ভাৰ হয় মানুহৰ নহ'লে বৰষুণ দিয়াৰ কাৰণে বৰ বেছি আজি ভিৰ ভাৰ নাই বোলে পাণ ঢেকীয়া কিবাকিবি ঢেৰ আছে তাৰপৰা ইফালে মাছৰ বজাৰটো বলক অকণমান চাওঁ মাছ বজাৰটো ইফালে মাছ এয়া চিতল মাছ আছে ৰৌ মাছ ৰৌটো কেনেকুৱা এইটো ৰৌ 500 এইটো চিতলো 500 বোলে চাওক বঢ়িয়া আছে গোটেই ইফালেও দাদা একে 500 400 এই বঢ়িয়াকৈ ইফালে ঢেৰ মাছ আছে চাব পাৰে বৰালিটো কেনেকুৱা দাদা বৰালি 700 কেজি বোলে বৰালি ইফালে এয়া এই মাগুৰটো কেনেকুৱা মাগুৰ 700 এইটো লোকেল মাগুৰ হয় ন না পোহা এই আছে 700 টকা কেজি বোলে
এইফালে বামি মাছো আছে এই বামি মাছ কেইটা কেনেকুৱা দাদা বামি মাছ 700 বিকিছে কেজি এইয়া 700 বিকিছে বোলে কুচিয়া আছে কুচিয়া আছে ন দাদা কি মাছ পায় আপুনি কৈ দিয়ক অকমান কোন দাদা কৈ দিয়ক ইফালে এইটো কেনেকুৱা পোৱা 100 টকা পোৱা ইফালে আপোনাৰ এইটো বৰিয়ালি এইয়া ডাঙৰ কুচিয়া এইয়া চাক এইয়া দাদাই কুচিয়া লৈছে আমি এইটো চাক 2.5 কেজি গাহৰি লৈ লৈ ইফালে এইটো বঢ়িয়াকে এইয়া চাক এইটো চাক ইফালে শিঙি মাগুৰ আছে তাৰপৰা এই কিবা হল মাছো আছে এটা এইয়া চাব পাৰে তাৰপৰা ইফালে ব্ৰিকেট আছে এইয়া হল মাছ সৰু সৰু তাৰপৰা এইটো কি মাছ বুলি কয় লাচিং ভাঙন আচ্ছা এই ডাঙৰ চকুকেইটা এইটো লাচিং ভাঙন বুলি কয় দেই ৰাইজ এয়া বামি মাছো ইয়াত কি ডাঙৰ এটা বামি মাছো আছে কুচিয়া মাছ ইফালে দাদাই দেখাইছিলে ডাঙৰ এটা তাৰপৰা এইটো ভকুৱা আপোনাৰ চবতে বেলেগ বেলেগ বুলি কয় ন ইয়াৰ নামটো ভকুৱা বুলি কয় আকৌ বাহু বুলিও কয় চাব পাৰে ইফালে পুৰা আজি বৰষুণ দিয়াৰ কাৰণে অকণমান ডিষ্টাৰ্ব হৈছে এতিয়া মানুহ লাহে লাহে ওলাই আহিবহে আপোনালোকে চাই থাকক ৰাইজ পুৱা 150 ইফালে চাওক একে ডিঙা মাছ একে লম্বাকে আছে ইফালে ইফালে চাওক এইটো কি মাছ বুলি কয় দাদা দাদা মাছখিনি চাই মেলি নিবহি লাগে এইটো ইফালে কি মাছ বুলি কয় দাদা এইটো কটা পাতি আছে এয়া চাওক বেলেগ ধৰণৰ মাছ এইটো ইফালে আৰি মাছ আছে আৰিটো কেজি কেনেকুৱা 800 টকা কেজি কি ধুনীয়া ধুনীয়া শাক এইটো ঢেকীয়া কচু তাৰপৰা এইটো ক'ত মচন্দৈ এইটো মচন্দৈ এইটো ইফালে এইটো নৰসিংহ এইটো পদিনা এইটো কি বুলি কয় এইটো জিলিমিলি বুলি কয় এইটো জিলিমিলিটো এইটো কি বুলি কয় জানো এতিয়া সুধিম দাদাক তাৰপৰা ইফালে শাক এইটো কিবা এটা শাক বঢ়িয়া শাক ইয়াত মানে লোকেল শাক আনে দাদাই ইফালে এইকেইটাতো গোটেই লোকেল শাক ইফালে পালেঙো আছে এইটো চাহ চিপ্ৰ চব আছে দেই ইফালে আকৌ চাক ৰাইচ এতিয়া হাঁহ যোৰা কেনেকুৱা দাদা 1300 বোলে যোৰা এইফালে চাক ডাঙৰ আছে 1 কিলো পাৰ হ'ব চাগে তাৰপিছতে হালধি আছে লোকেল হালধি ঘৰৰ হালধি তাৰপৰা আদা তাৰপৰা এই নগা টেঙাটো পোৱা 70 280 কিলো ইফালে মচন্দৰীও আছে তাৰপৰা এইটো পদিনা মান ধনিয়া চেংমৰা ঔটেঙা ঢেৰ আছে বুট জলকীয়া লৈ লোৱা কিমান 100 গ্ৰাম 80 টকা 3টা 20 টকা 3টা 20 টকা বুট জলকীয়া ইফালে চাওক আজি বৰষুণটো বৰ ডিষ্টাৰ্ব কৰি আছে একে বৰষুণ অথনিৰ পৰা দি আছে বৰষুণ এইফালে চাওক বৰষুণ দি আছে এতিয়ালৈকে বৰ দিগদাৰ হৈছে আজি বজাৰ কৰিবৰ কাৰণে একেবাৰে চাওক ৰাইজ আজি একে বৰষুণে বেয়া কৰিছে বজাৰ ইফালে একেবাৰে বৰষুণ দি আছে তাৰপৰা চবেই ইফালে লাইনকৈ বহিছে নহ'লে বৰষুণৰ কাৰণে আজি বৰ দিগদাৰ হৈছে ইফালে চাব পাৰে এইটো চাওক গুমদান কেনেকুৱা ভাইটি 10 টকা পিচ ইয়াৰ চাওক ডাঙৰ আছে একে ক'ৰ পৰা আনিছে জকাই এয়া চাওক একে ডাঙৰ গুমদান আজি বৰষুণে বৰ বেয়া কৰিছে বজাৰ মানুহ মানে ইমান এইফালে চাওক ৰখি আছে বলক আমি অকণমান এক্সপ্ল'ৰ কৰি যাওঁ বজাৰটো আপোনালোকক যিমান পাৰে দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকক তাৰপৰা যদি আপোনালোকে মোৰ চেনেলটোক চাই ভাল পাইছে বা ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব দেই ৰাইজ সেইটোৱে আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ